কিছুমান বস্তু যদি ঘৰখনত আৰু ঘৰৰ চৌহদত থাকে তেন্তে তাক অমংগল বুলি কোৱা হয় আৰু সেই ঘৰখনত দেৱী লক্ষ্মীয়ে প্ৰৱেশ কৰাটো বাদেই এবাৰ ঘূৰিও নাচায় ফলত ঘৰখন দুখীয়া হৈ পৰে ঘৰখনত অভাৱ আৰু নাটনিয়ে কুলাই পাচিৰে নধৰা হয় সকলোতে বিফলতা আৰু সমাজৰ সকলোৰে পৰা লাঞ্ছিত বঞ্চিত হ'ব লগা হয় এনে কেইবিধ বস্তু যিসমূহ ঘৰত আৰু ঘৰৰ চৌহদত থাকিলে বেয়া হয় সেয়া হৈছে প্ৰথমে আছে মকৰা জাল ঘৰত মকৰা জাল বন্ধা অতি অশুভ ঘৰখন মকৰা জালেৰে ভৰি থাকিলে আহিব লগা ধন সম্পদ হাত লগাৰ আগেই হেৰাই যাব মকৰাই মেৰিয়াই জাল দিয়াৰ দৰে অশুভ শক্তিয়ে ঘৰখন মেৰিয়াই ধৰিব এনে ঘৰত মা লক্ষ্মীৰ প্ৰৱেশ নঘটে দ্বিতীয়তে ভঙা চিঙা আইনা ঘৰত ভঙা চিঙা আইনা বা কাঁচৰ টুকুৰা ভাঙি যোৱা বাল্ব বটল আদি নাৰাখিব আইনা হৈছে আমাৰ চেহেৰাৰ প্ৰতিবিম্ব প্ৰতিফলন কৰা এবিধ পদাৰ্থ ইয়াক ভঙা অৱস্থাত ঘৰত ৰাখিলে ঘৰখনত অশুভ শক্তিয়ে ভৰি পৰিব তৃতীয়তে বাদুলিৰ বাঁহ ঘৰৰ চুকত বাদুলিৰ বাঁহ লোৱা আৰু বাঁহ নললেও ঘৰলৈ বাদুলিৰ অহা যোৱা কৰাটো অমংগল এনে হলে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব আৰু ঘৰখনত সদায় কাজিয়া পেচাল লাগি থাকিব বুলি কোৱা হয় 4 নম্বৰতে দেৱাল বা ছাদ ফটা ঘৰৰ দেৱাল বা ছাদ যদি ফাটিছে বা এৰি গৈছে তেতিয়াহ'লে তেনেকৈ বহুদিন নাৰাখিব ইয়াক সোনকালে মেৰামতি কৰাই ল'ব নহ'লে ঘৰখনত অশুভ শক্তিয়ে বাহ ল'ব আৰু ধন অৰ্থ গৃহত প্ৰৱেশ কৰাৰ পথ ৰুদ্ধ হৈ যাব ঘৰখনত অপায় অমংগল কাজিয়া পেচালে ভৰি পৰিব 5 নম্বৰত হ'ল পানীৰ টেপ বন্ধ কৰাৰ পাছতো টুপটুপকৈ পানী পৰি থকাৰ পানীৰ টেপ নাৰাখিব এনে হলে সোনকালে মেৰামতি কৰাই ল'ব নহ'লে ঘৰখনলৈ দৰিদ্ৰতা আহিব কিয়নো এনে বস্তু থকাৰ ঘৰত টকা পইচা ধৰি ৰাখিব নোৱাৰিব টুপটুপকৈ হাতৰ পৰা ওলাই যাব আৰু যিমান চেষ্টা কৰিলেও ঘৰখনৰ অশান্তি দূৰ নহয়